এখোজ আঁতৰি আহি মানুহজনক বাট এৰি দিলে অপৰ্ণাই। শুভ্ৰলৈ চাই তেওঁ লাহেকৈ ক'লে, তোমাক কোনে খবৰ দিলে শুভ্ৰ? সুপ্ৰিয়াই। এখন্তেক মনে মনে থাকি শুভ্ৰই বিষাদেৰে ক'লে, কি কৰিবা আৰু অৰ্পণা, চেষ্টাটো বহুত কৰিলা। অলপৰ একো নোকোৱাকৈ ৰৈ থাকি অপৰ্ণা। তাৰপিছত লাহে লাহে ক'লে, আশা নাই বুলি জানিও আশা কৰিছিলোঁ শুভ্ৰ, খুব আশা কৰিছিলোঁ। তথাপি অপৰ্ণা ৰৈ গ'ল। এঢৌ কান্দোনে তেওঁৰ মাতটো তিয়াই পেলাইছিল। চকুপানী লুকাবলৈ তেওঁ তলমূৰ কৰিলে। শুভ্ৰই বিমূৰৰ দৰে তেওঁলৈ চাই থাকিল। নিজক চম্ভালিবলৈ তেওঁৰ অলপ পৰ লাগিল। আঁচলেৰে মুখখন মচি তেওঁ মূৰ তুলি চালে। দিল্লীলৈ কেতিয়া আহিছিলা? 2 দিন আগতে। সৰু কাম এটা আছিল, নাহিলেও হ'লহেঁতেন। কিন্তু তোমাক এবাৰ লগ পোৱাটো প্ৰয়োজন বুলি ভাবিলোঁ। তোমাক ফোন কৰিছিলোঁ, ঘৰলৈও গৈছিলোঁ। ক'ত আছা কোনেও ক'ব নোৱাৰিলে। ক'ত আছা জানিবলৈ নাবাৰণকো আহিবৰ সময়ত লগ নাপালোঁ। দিল্লীৰ পৰা তাক ফোন কৰিছিলোঁ, সি বোলে অফিচলৈও অহা নাই। তুমি বাহিৰলৈ গৈছিলা নেকি? কথা ক'বলৈ পাই সকাহ পোৱাৰ দৰে একেৰাহে কৈ গ'ল শুভ্ৰই। নাই যোৱা, দিল্লীতে আছিলোঁ, বন্ধু এজনৰ তাত। নাবাৰণো নাই। ঘৰত অকলে থাকিলে সৌৰভৰ কথা। অপৰ্ণাই তলমূৰ কৰিলে। শুভ্ৰৰ এনে লাগিল যেন যিকোনো মুহূৰ্ততে কান্দোনত ভাঙি পৰিব পাৰে অপৰ্ণা। সি ধীৰভাৱে ক'লে, তুমিতো চিৰদিনৰ শক্তিশালী মানুহ অপৰ্ণা, তুমিও ভাগি পৰিলে কিনো ক'ম আৰু। অপৰ্ণাই মূৰ তুলি চালে। কিছুমান সত্যক সত্য বুলি জানিও স্বীকাৰ কৰি ল'বলৈ বৰ টান হয় শুভ্ৰ। পিছৰ চোৱা বাট কেনেকৈ যে যাম। যাবতো লাগিবই অপৰ্ণা, পলাবতো নোৱাৰা। পাৰিলেও পলাই বা কিয়? যন্ত্ৰণাৰ লগত যুঁজি জয়ী হোৱা মানুহ তুমি। কিছুমান যন্ত্ৰণাৰ লগত যুঁজিব নোৱাৰি শুভ্ৰ। তাৰ লগত উটি যাব পাৰি অথবা পলাই যাব পাৰি। বুকুৰ মাজত একুৰা জুই জ্বলাই থৈ গ'ল সি। কি যে আহিছিল সি আমাৰ জীৱনলৈ, মই তাকেই ভাবোঁ। নাহিলেই ভাল আছিল। সঁচাই বৰ কষ্ট শুভ্ৰ, বৰ কষ্ট। অপৰ্ণা ৰৈ গ'ল। আঁচলেৰে মুখখন মচিলে। নিজক নিয়ন্ত্ৰিত কৰি আকৌ ক'লে, তোমাৰ কথা কোৱা, তুমি কেনে আছা? সুপ্ৰিয়া আৰু মিথুন? ভালেই। সুপ্ৰিয়া গুৱাহাটীত নাই, যোৰহাটলৈ গৈছে। নাবৰণ গুচি অহাৰ পিছত তালৈ মোলৈ ফোন কৰিছিল। গুৱাহাটীলৈ গুচি আহিবলৈ কৈছিল। আহিব পৰা হ'লে ভাল আছিল। দিল্লীত এটা মুহূৰ্তও থাকিবলৈ মন যোৱা নাছিল। কিন্তু সৌৰভৰ কামবোৰ শেষ নকৰাকৈ মুহূৰ্ততে ঢল হৈ নামিব খোজা চকুপানীক ভেটা দি দি তাই এখন্তেক ৰৈ শুভ্ৰলৈ চালে। নবাৰণক তুমি লগ পাইছা শুভ্ৰ? অঁ পাইছোঁ, সি প্ৰায়ে আহি থাকে মোৰ অফিচলৈ। ময়ো প্ৰায়ে ৰাতি তাৰ তালৈ যাওঁৱেই। সি খুব ভাগি পৰিছে। দিল্লীত থাকিব নুখুজিলোঁ। ময়ো জোৰ নকৰিলোঁ, যদিও সি মোৰ ওচৰত থকা হ'লেই ভাল আছিল। কিন্তু তাকতো জানাই কেনেধৰণৰ চেঞ্চিটিভ আৰু ইণ্ট্ৰভাৰ্ট মানুহ। ড্ৰিংকেই কৰি আছিল যি 2 দিন দিল্লীত আছিল। ভাবিছিলোঁ গুৱাহাটীলৈ আহি কামৰ মাজত থাকিলে নিজক চম্ভালি ল'বলৈ সহজ হ'ব। কিন্তু তাৰ কষ্ট বেছিহে হৈছে যেন পাইছোঁ। কালি ফোন কৰিছিল, বুজদত হৈ আহিছিল। বাৰে বাৰে একোটা কথাকে সুধি আছিল, চিঠি পাইছোঁনে নাই তাৰ চিঠি। মইতো আচৰিত, হঠাৎ চিঠি। চিঠি পত্ৰটো সি তেনেকৈ কেতিয়াও নিলিখে। তুমি জানাই মই চিঠি নাই পোৱা বুলি কলত সি ক'লে, তুমি গুচি আহা। এই মুহূৰ্ততে মই সুধিছিলোঁ তাৰ কি হৈছে, নক'লে। ফোনটো থৈ দিলে। বোধহয় কান্দি আছিল। লৰালৰিকৈ গুচি আহিছোঁ। কি বা হৈছে? অপৰ্ণাই চিন্তিতভাৱে ক'লে। অপৰ্ণাৰ কথা শুনি শুভ্ৰৰ মুখতো চিন্তাৰ ছাঁ পৰিছে। সি ক'লে, কথাটো ময়ো মন কৰিছোঁ, তাৰ কিবা এটা সমস্যা হৈছে। তাক মই দিল্লীলৈ অহাৰ আগতে একেৰাহে 2 দিন লগ পাইছোঁ। 2 দিনেই সি নিচাত আছিল।
সি মোক বহুত কিবা কিবি কথা কৈছে। মই কথাবোৰ বুজি পোৱা নাছিলোঁ। খুব ফিলচফিকেল কথা। প্ৰথম দিনা মই ভাবিছিলোঁ সৌৰভৰ কাৰণে, কিন্তু পিছদিনা হাতত চকলেট ট্ৰেখনত লৈ অহা এয়াৰ হোষ্টেছগৰাকীক দেখি শুভ্ৰ ৰৈ গ'ল। তেওঁক যাবলৈ বাট এৰি দি শুভ্ৰই ক'লে, তুমি বহা, ময়ো ছিটলৈ যাওঁ, গুৱাহাটীত নামি কথা পাতিম। শুভ্ৰ গ'লগৈ। অপৰ্ণা বহিল। ছিট বেল্ট বান্ধি বান্ধি তাই শুভ্ৰ ক'ত বহিছে দেখে নেদেখি চালে, নেদেখিলে। অপৰ্ণাৰ কপালত চিন্তাৰ ৰেখা প্ৰকট হৈ উঠিছে। নৱাৰণৰ কিবা এটা হৈছে। অপৰ্ণাই ভাবিলে, অস্বাভাৱিক কিবা এটা। সৌৰভৰ কাৰণে সি ভাগি পৰিছে, সঁচা। তদুপৰি অন্য কোনো কথাই তাৰ অস্থিৰ কৰি তুলিছে। নহ'লে সি তাইলৈ চিঠি নিলিখিলেহেঁতেন। চিঠি লিখিবলৈ সি খুব টান পায়। কি কথা ক'ব লগাত থাকে ফোনতেই কয়। যিকেইটা কথা কয় সেইকেইটাও সংক্ষিপ্ত, পোনপটীয়াকৈ। কিন্তু কালি ফোনত